Hey guys, welcome back to my channel. আৰু আমি আজি এঠাইত যাবলৈ ওলাইছো। এতিয়া বিবেকে ক'ব কোন ঠাইত যাবলৈ ওলাইছো। হয়, অসম ওৰাঙত প্ৰথমবাৰৰ বাবে হৈছে সদৌ অসম কুৰ্মী সমাজৰ অধিৱেশন আৰু এই অধিৱেশনলৈ আমি যাম, চাম তাৰে প্ৰস্তুতি, তাৰ সুন্দৰ পৰিৱেশ আমি উপভোগ কৰিম। আপোনালোকে আমাৰ লগত থাকক, একেবাৰে শেষলৈকে ভিডিঅ'টো আপোনালোকে চাওক আৰু চাই থাকক আপোনালোকে ভিডিঅ'টো বাৰু শেষলৈকে। ভিডিঅ'টো চাই থাকক, একেবাৰে শেষলৈকে চাওক, তেতিয়াই বুজি পাব। আমি ফাইনেলি আহি পালো আৰু আমি এতিয়া ভিতৰলৈ যাম, সব দেখাম আপোনালোকক, চাই থাকক ভিডিঅ'টো খালি। So finally এইটো হ'ল ষ্টেজটো অসম কুৰ্মী সমাজ অধিৱেশন। 3দিনীয়া কাৰ্যসূচী লৈ আহিছে, 31 আৰু 1 আৰু 2 ফেব্ৰুৱাৰীলৈ। Ada apa kok 100? Kalau 100 kok 100.
দৰে ইয়াতো কিবা কিবি বনোৱা হৈছে এইবিলাক চাব পাৰে। কি আছিলে এইটো কৰম পূজা? কৰম পূজাৰ সাধাৰণ কি ধুনীয়াকৈ সজাই থোৱা হৈছে। একো বেলেগ একো নক'ব তুমি কৈ থাক। বাঁহেৰে বনোৱা সামগ্ৰী প্ৰদৰ্শনী নিজ হাতেৰে বনাইছে শ্ৰীমতী চিত্ৰলেখা কুৰ্মীয়ে সুন্দৰ বস্তু বাঁহেৰে বনাইছে। আপোনালোকে দেখিবলৈ পাইছে বাঁহৰে মহ গাড়ী বনাইছে। এই মহ গাড়ীখন দেখাই দিবা। মহৰ গাড়ী বনাইছে, পিতলৰ বাচন আছে, ইয়াত টপৰ গাড়ী আমাৰ ফালেতো গৰু গাড়ী বুলি কয়, এইখনত টপৰ গাড়ী বুলি কয়। আৰু এইপিনে আৰু ইফালে আছে গোহালি ঘৰৰ এক সুন্দৰ পৰিৱেশ তেওঁলোকে দেখাইছে, বাঁহেৰে নিৰ্মিত সুন্দৰভাৱে দেখিছে তেওঁলোকে। আৰু এইটো আছে ছাগলী গঁৰাল, তেওঁলোকে গদ্ৰী ঘৰ বুলি কয়। তাতে মুৰ্গীও কণী পাৰিছে, যদি আমাৰ দেখাবলৈ চেষ্টা কৰিছে। এয়া মুৰ্গীৰ কণী, এয়া ভিতৰত বগা তেওঁলোকে সাধাৰণ গাঁৱৰ যি পৰিৱেশ সেয়া দেখাইছে। তেওঁলোকে সুন্দৰভাৱে নাম দিছে, জেপি ভৱন নামেৰে নামাকৰণ কৰিছে। ঘৰ বনোৱাৰ আৰ্হি পূবে আছে, সেৱা পশ্চিমে আছে, বিশ্ৰাম উত্তৰে আছে, চোৰ দক্ষিণে আছে গৰু। এইখন খাটি ৰছীৰ খাট বনাইছে। তাৰোপৰি আলনা আছে, ইয়াত হাতেৰে চুব হাত দিছে। সববিলাক তেওঁ এনক'ড কৰিছে। অলপ নিউজ লাইভ চিষ্টেম হৈ গৈছে নিউজ কাৰ নিচিনা, গতিকে বেয়া নাপাব। আৰু কিবা থাকিলে আমি দেখাম এতিয়া। What we do here is go back. আৰু এইখনে হৈছে ষ্টেজ। আৰু ইয়াত তিনিদিনীয়া কাৰ্যসূচী হৈ আছে 31 তাৰিখৰ পৰা। আৰু কালি আহিব ইয়াতে সৰ্বানন্দ সোণোৱাল অসমৰ চিফ ইয়াতে আহিব। আৰু আমাৰ ছিংগাৰো আহিব, ইয়াতে ইনভাইটেড ছিংগাৰ আহিব। এইটো চাই লওক আপোনালোকে এৰিয়াটো।
পাৰিলোঁ আমি দেখাবলৈ চেষ্টা কৰিলোঁ আপোনালোকক আৰু আমি আজিৰ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিব বিচাৰিছোঁ আৰু যদি কিবা ভুল হৈ থাকে ভিডিঅ'টো আমাক ক্ষমা কৰি দিব আৰু যদি ভিডিঅ'টো ভাল লাগিছে তেনে চেনেলটো লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব